আজি আছিল সমাপ্তিৰ দিন। প্ৰথমে এয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু তাৰ পাছত আছিল বঁটা বিতৰণী সভা। জ্যোতি সংগীতত আছিল গৰিমা ভণ্টি আৰু পোষ্টাৰ মেকিঙত পৰমানন্দ, আমাৰ লগৰ এজন। প্ৰতিযোগিতা অৱশ্যে আমি বহুততে অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু বঁটা পাবলৈ সক্ষম নহ'লোঁ। কিন্তু ইয়াৰ পৰা আমি বিশেষ এটা শিক্ষা পালোঁ যে আমাৰ এতিয়াও ইমপ্ৰুভ কৰিবলৈ বহুতখিনি বাকী আছে। পিছে আমি সেইদিনাৰ উৎসাহৰ সময়খিনি এৰি নিদিলোঁ আকৌ। আমাৰ লগত আছিল যোৰহাটৰ কাকজান কলেজ আৰু বাহানা কলেজ। তেওঁলোকৰ সৈতে অলপমান ফূৰ্তি কৰিলোঁ, ফটো উঠিলোঁ। তাৰপিছত এয়া নাচ বাগ কৰি সকলোৱে ফূৰ্তি কৰিলোঁ। যোৱাৰ সময়ত বোলো অকণমান ফূৰ্তিয়ে কৰি লওঁ। অত্যন্ত অভিজ্ঞতা বুটলি আমিও বোলো নিজৰ ঠাইলৈ পুনৰ যাওঁগৈ। ভাল লাগিল নতুন ঠাইলৈ আহি, নতুন অভিজ্ঞতা বুটলি, নতুন কলেজ, নতুন মানুহ, সকলো ভাল লাগিল। আজিলৈ আহিছোঁ, লগ পাম নেক্সট